আজি তেজপুৰ বুস্কোৱা চাপৰি দোলাবাৰী মেইন ৰোডৰ কিনাৰত যিমান হোটেল ঘৰ ৰেষ্টুৰেণ্ট যিমান আছিল সব ভাঙি দিয়া হ'ল। ৰাস্তাৰ কিনাৰত যিমান ঘৰ আছিল ৰেষ্টুৰেণ্ট আছিল দোকান আছিল হোটেল আছিল সৰু সুৰা সব ভাঙি দিয়া হৈছে। নাৰ্চাৰী আছিল এইবিলাক সব ভাঙি দিছে আজি। মানে মেইন ৰোডৰ কিনাৰত একো ৰখা নাই, যি বস্তু আছিল সব ভাঙি দিলে। আজি পুলিচ প্ৰশাসন আহি আছে, আহি কিনে সব উচ্ছেদ কৰি দিলে, সব ভাঙি কিনে সব বুলডোজাৰ লগাই কিনে ভাঙিছে। আজি 3 দিন আগত কৈ গৈছিল যে ভাঙি দিব বুলি। আজি দিনে আগতে ৱাৰ্ণিং দিয়া হৈছিল ইহঁতক, ৱাৰ্ণিং দি কিনে আজি আহিছে ইহঁতে। 3 দিন আগতে কৈ দিছিল যে ভাঙিম বুলি, চবে আপোনালোকে ছেপাৰেট হৈ যাওক, চৰকাৰী মাটিত বা মেইন ৰোডৰ কিনাৰত যিমান যি আছে আপোনালোকে ছাইড কৰক, কিন্তু কৰা নাছিলে পাব্লিকে। আজি পুলিচ প্ৰশাসন আহিছে, বুলডোজাৰ লৈ আহিছে, আহি কিনে সব ৰাস্তাৰ কিনাৰত যিমান দোকান বজাৰ আছিল যি আছিল সব ভাঙি উচ্ছেদ কৰি দিলে ইহঁতক। আজি চাওক ইমান এনেকুৱা বুলডোজাৰ লগাই কিনে ভাঙি চঙি সব বৰবাদ কৰি দিলে। এইফালে দিলীপ নাথৰ হোটেলখনো আছিল, সেইটোও ভাঙি দিছে আজি ভাঙি কিনে পুৰা অৱস্থা বেয়া কৰি দিছে। সব ভাঙি আছে চাওক হোটেলবিলাক মেইন ৰোডৰ কিনাৰত কেনেকুৱা ভাঙি আছে চাওক কি অৱস্থা। ইহঁতক আজি 3 দিন আগত কৈ দিয়া হৈছিল যে আমি ভাঙি দিম বুলি, আপোনালোকে যি ছাইড কৰিব লাগে ছাইড কৰক, ছেপাৰেট কৰক, আপোনালোকে নাই কৰা ইহঁতক। সেইকাৰণে আজি আহিছে, আহি কিনে সব ভাঙি বেয়া কৰি থৈ গৈছে ইহঁতক। ইহঁতে আজি মানুহ বহুত দুখত আছে, চাই আছে বহুত মানুহ, হাজাৰ হাজাৰ মানুহ ভিৰ ইয়াত চাই আছে। চবে ভাঙি চুৰমাৰ কৰি দিলে। পুলিচ প্ৰশাসন আহিছে, SSB ফৌজীবিলাক আহিছে, আহি কিনে লগত এইফালে চাওক কিমান হেৰি কৰি আছে, ভাঙি দিছে চব অৱস্থা। ৰাস্তাৰ কিনাৰত যিমান আছিল, মানে এটা দুটা নহয়, বহুত হাজাৰ হাজাৰ ঘৰ দোকান আছিল, এইবিলাক চব ভাঙি দিয়া হৈছে আজি। পুলিচ প্ৰশাসন আহিছে, আহি কিনে ভাঙিছে। এই অৱস্থা একদম বেয়া কৰি দিলে, ভাঙিছে কৰি। ইয়াত বহুত দোকান আছিল, বুস্কোৱা চাপৰি চাৰিআলিত দোকান বহুত আছিল, এইবিলাক সব ভাঙি দিলে। দোলাবাৰী চাৰিআলিটো আগতে ছাইড কৰি দিয়া হৈছিল, ইয়াতে ছাইড কৰি লৈছে, কিছুমান আছিল এইবিলাক আজি ভাঙি দিছে। কোনো ৰখা নাই আজি, মানে দোকান চোকান আজি কোনো বস্তু ৰখা নাই ইহঁতক। ইয়াত ভাঙি চুৰমাৰ কৰি দিলে আজি, সব বস্তু ভাঙিলে আজি। নাৰ্চাৰী আছিল, দোকান আছিল, সব